নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চুলিখিনি বাৰু টকলাকে কাটি দিলোঁ, সেইকাৰণে টুপিটো লগাই ৰাখোঁ। কেনেকুৱা লাগিছে বাৰু মুখখন? বাৰু বাদ দিয়ক। আজি আহিছিলোঁ বাহঁতৰ ঘৰলৈ। এইফালে ভিনি আৰু বাই পথাৰত বাম খেতিত লাগি আছে, জলকীয়া পুলি পচাই আছে আৰু এইফালে জলকীয়া পুলি ৰুলেই। এই গোটেই ডৰাতে জলকীয়া পুলি ৰুইছে। এই ইয়াত ৰুবৰ বাবে মাটি সাজু কৰি ৰাখিছে, মানে চব ধুনীয়াকৈ চহাই থৈছে। ইয়াত ৰুবহি, মানে কি ৰুৱে এতিয়া নাজানো মই। এইফালে মটৰ গুটি দি থৈছে, মটৰ ফুলিছে আৰু ক'ৰবাত ক'ৰবাত লাগিছে, এচিয়াত হৈছে মটৰ। এয়া বৰকুলিৰ লগতে ছাইডত ৰুই থৈছে মটৰ। ইয়াতে আছে বৰকুলি, দুডৰা বৰকুলি কৰিছে। এইপা হৈছে ফুলকবি। এইফালে ফুলকবি আমাৰ মহাশয় কাটি আছে। আমাৰ এইফালে ভাঞ্জা সিঙে ফুলকবি কাটি আছে। কিমান কাটিলি এতিয়ালৈকে? কি? এভাৰ কাটিছে অকল। উধাৰ পৰা মুধলৈকে শাকেই শাক। বাকী এইফালে আৰু ৰাইজৰ আছে, দেখিছে? নৈ কাষৰ গোটেইখিনি মানে খেতিয়ে কৰে আৰু। তাৰপিছতে বাগান, বেপাৰীও আছে শাক, কিন্তু সেইফালে মই এতিয়া নাযাওঁ, আন্ধাৰ হৈ আহিছে। এয়া ভাৰ পাচিত ভৰাই আছে। সৌজনী আমাৰ দৌতি মেইনছ বাইদেউ। এইপিনে বৰকুলি ফুলি আছে ন? এইফালে আলু। এইখন হৈছে আমাৰ তেৰিমেৰি নৈ, আৰু তেৰিমেৰি নৈ পৰা এতিয়া পুলিত দিবলৈ পানী তুলি আছে আমাৰ বাইদেৱে। কেঁচাকে খুৱাই ল'লো সেইদিনা, গোটেই গেছ আৰু গাহৰিয়ে ভাতে নোখোৱা দিলোঁ। এইখনে হৈছে আমাৰ তেৰিমেৰি নৈ, আৰু তেৰিমেৰি নৈ ইপানেও সেয়া দেখিছোঁ শাক ছিঙি আছে। পৰিৱেশটো চাওক এবাৰ কেনেকুৱা লাগিছে, মানে খালী চকুৰে আৰু ভাল লাগে। আপোনালোকে এতিয়া মোবাইলত বা কেনেকুৱা দেখিছে কেমেৰা কোৱালিটিটো ভালেই গৈছে নে বেয়াই গৈছে।